হেল্ল' এভৰিৱান, আজি হৈছে মঙ্গলবাৰ আৰু আজি ভিডিঅ' কৰিম বুলি ভবাই নাছিলোঁ। আচলতে আজি কণবাইক ছুটি দিলে আৰু কণবা আহি আছে কণমানিটোৰ সৈতে। এইফালে আমাৰ চান হাই দিদে। এতিয়া বৰমা আহিব বাৰু, আপোনালোকক আহিলে মানে দেখুৱাম। এতিয়া মই পায়স অকণমান বনাওঁগৈ আৰু চানেও আমনি কৰি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া পাকঘৰলৈ আহিলোঁ। কণবাই ছুটি দিব বুলি ফোন কৰাৰ পাছতে মই চাউল তিয়ালোঁ। আগতে মানে আনি থোৱা আছিলে কণজহা চাউল অলপ, আৰু লগালগ মানুহজনক ফোন কৰিলোঁ গাখীৰ লৈ আনিবৰ কাৰণে। আৰু কাজু খিচমিচ নাছিলে, বাদাম আছিলে। বাদাম মই তিয়াই মেলি ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। নাৰিকলো মই সৰু সৰু কাটি ল'লোঁ। আৰু চাউলখিনি মানে দিবলৈ থাকিয়ে গৈছিলে, গাখীৰখিনি উতলি গ'ল, তাৰ পাছতহে চাউলখিনি দিছোঁ। আৰু এতিয়া কাটি থোৱা নাৰিকল আৰু বাদাম দি দিছোঁ। আৰু এইফালে গাখীৰ কম হ'ল, অকণমান আকৌ দি দিছোঁ। এতিয়া মই দোকানলৈ আহিলোঁ, গাখীৰ নিবৰ কাৰণে আহিছোঁ। গাখীৰ কম হ'ল আৰু ইয়াত পেকেটৰ গাখীৰ আছে, লিকুইডটো নাই। এইফালে আমাৰ আইতা মাতুকুৰিমা পাত ছিঙি বহি আছে। হাই দিদো, হাই দিদো। পাউডাৰ গাখীৰ 2 পেকেট ল'লোঁ আৰু এইফালে ৰাতিপুৱা চাহৰ লগত খাবলৈ চুজি এপেকেট লৈ ল'লোঁ। পাউডাৰ গাখীৰখিনি ধুনীয়াকৈ গৰম পানীত ঘুলি দি দিলোঁ আৰু চাউলখিনিও মানে একদম ধুনীয়াকৈ ফুটিলে। আৰু এতিয়া মই ইয়াতে চেনিখিনি দি দিম। এয়া মোৰ পায়স ৰেডি হৈ গ'ল আৰু অকণমান মই পনীয়া পনীয়া হৈ থাকোঁতেই নমাই দিলোঁ, কাৰণ ঠাণ্ডা হ'লে আকৌ ডাঠ হৈ যাবই যে। আৰু মনোৰমা এয়া চাওকচোন, অকণমানহে লাগি আছিলে, সেইকণকৈ দি দিলোঁ আৰু পায়স হৈ গ'ল। খুৰীহঁতৰ ঘৰলৈ আহিলোঁ, চাহ বনালোঁ। এইফালে এচচ আৰু 1 চচ পাতি থৈছোঁ গেছত, আৰু চাহ বনাওঁতে পালেহিয়ে নহয়। এয়া হিমাক্ষী বাইদেউ একদম আগত আহিছে ডকুমেণ্টছ লৈ। মাকজনী আহিলে ক আজান ভাইটি আনিলো। মই চাহ যিহেতু আগতীয়াকৈ বনাই থৈছিলোঁ আৰু পায়সো ভাগ কৰি থৈছিলোঁ। এয়া চাহ, পায়স, এইফালে জেলেপি আনিছিলে, লাৰু আনিছিলে। এতিয়া ধুনীয়াকৈ চাহ খাই লওঁ। চাহ খাই ঘৰলৈ আহিলোঁ আৰু দিনতে দাইল বনাই থোৱা আছিলে। এইফালে কাচকল আলু ফ্ৰাই কৰিলোঁ। এতিয়া ভাত খাই লওঁ। আমাৰ চান আজিকালি চান দুষ্ট হৈছে দেই, অকল আমনি কৰি থাকে সি। গেজু চান দুষ্ট। চৰি কৈ দিয়া, চৰি কোৱা, চৰি কোৱা, চৰি কোৱা, চৰি। চৰি গুড বয়। গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে, 11টা বাজিলে। এয়া মই ভাত পাতি দিলোঁ আৰু এইফালে দাইলো হৈ গ'ল। আৰু এয়া কাচকল, ফ্ৰেঞ্চবিন, আলু কাটি থৈছোঁ। আৰু কাচকল মানে কালি গুচাইছিলোঁ যে, বাকলি গুচাই মেলি থৈ দিলোঁ। এয়া দেখিছেনে, একদম চেকা লগা নিচিনা হৈ গ'ল। আৰু এইফালে ভোল আৰু কচু আলু কাটি থৈছোঁ। এইফালে পিঁয়াজ, আদা, নহৰু খুন্দি থৈছোঁ। ইমানকৈ চব্জি বনাইছোঁ, এই দুখন চব্জি, এখন দাইল। পাপাই আকৌ লাই শাক ভাজিব দিছে, আকৌ মাছ আছে, মাছ ফ্ৰাই কৰিব দিছে। এতিয়া মই বনাই লওঁ পটাপট। প্ৰথমে মই কচু আলু কেইডোখৰ ভালদৰে ভাজি লৈছোঁ, কাৰণ কচু আলু সিজিবলৈ টাইম লাগে আৰু ভোল সিজিবলৈ টাইম নালাগে। সেইটো কাৰণে কচু আলু কেইডোখৰ প্ৰথমে ভাজি লৈ মই এতিয়াহে ভোলখিনি দি দিছোঁ। কচু আলু ভোলখিনি সিজি আছে। আনফালে এটা কেৰাহী পাতি লৈ মই ফ্ৰেঞ্চবিন, কাচকল, আলুখিনি ভাজিবলৈ লৈছোঁ। এয়া ভোল আৰু কচু আলু হৈ গ'ল। অকণমান থুপথুপীয়াকৈ বনাইছোঁ, যিহেতু দাইল বনাইছোঁৱেই। আৰু ইফালে চব্জিও হ'বগৈ আৰু কাচকল, ফ্ৰেঞ্চবিন, আলু চব্জিও হৈ গ'ল। আৰু মাছ ফ্ৰাই কৰিম কৈছিলোঁ যে, কিন্তু মায়ে পাতত দিবলৈ ক'লে। আৰু কলপাত মায়ে কাটিয়ে থৈছিলে, মই ধুনীয়াকৈ পাত দুখন সেকি মেলি এয়া মাছ দিছোঁ। আৰু
মায়ে বেছিভাগ মাছ পাতত দিয়ে, কেতিয়াবাহে মই দিওঁ। আৰু এইফালে দেখিছেনে মাছখিনি দিয়াৰ পাছত নিমখ, হালধি, নৰসিংহ পাত, আদা, ৰচুন দি দিলোঁ ধুনীয়াকৈ খুন্দি মেলি। আৰু এইফালে টাৱাখনত দি দিলোঁ। এতিয়া মই ঢাকি দিম। আৰু এইফালে দেখিছেনে হৈয়ে গৈছে। আৰু জুইত দিলে অকণমান টাইম লয়, কিন্তু গেছত দিলোঁ যে বেছি সময় নালাগিলে। আৰু এতিয়া এয়া চাওকচোন, মই ওপৰত মানে খুন্দা জলকীয়া দি দিলোঁ, সৰু সৰুকৈ পিঁয়াজ কাটি দিলোঁ আৰু মান ধনিয়া দি দিলোঁ। এতিয়া খোৱাহে কথা। আৰু মই মাছ পাতত দিলে মানে নৰসিংহ, আদা, নহৰু দিওঁৱে। মায়ে অকল নিমখ আৰু হালধি দি এনেই চিম্পুলকৈ দি আটাইখিনি ধুনীয়াকৈ মিহলি কৰাৰ পাছত এতিয়া মই গোল নেমু ৰস চেপি দিছোঁ। এতিয়া ভাত খাবলৈ হ'লেই নহয়। আৰু আজি পাপাৰ থালিখন ধুনীয়াকৈ সজাই দিলোঁ। দাইল, কচু আলু, খুন্দা জলকীয়া, অকণমান নিমখ, ভোল, কচু আলু, মাছ পাতত দিয়া আৰু আলু চব্জি। হেল্ল' এভৰিৱান, এতিয়া 2টামান বাজি গৈছে আৰু কাম বন আজৰি হৈ মেলি অকণমান বিচনাত বাগৰ দিছিলোঁহে। চান শুই আছিলে যে চান সাৰ পালে। আৰু এইফালে আমাৰ চাইনি আহি গ'ল। তুমি ভাইটি কেইটা পালা যে? 2টা। অঁ, আকৌ মায়ে আনিব হয়নে? 3টা হ'ব হয়নে? ভণ্টি আছে। অঁ, তোমাক চবে চাইনি বাই মাতিব হয়নে? এইফালে আমাৰ চান আৰু এতিয়া আমি ভাইটি চামগৈ হয়নে? কংহঁতৰ ভাইটি চামগৈ। এইফালে আমাৰ চানে খিৰিকীখন দেখিছেনে? এবাৰ বন্ধ কৰিব। চান খাই দি দিয়া। ইমান দুষ্ট হৈছে। বাইকক মানে এনেকৈ কোলাত লৈ আছোঁ যে সেই কান্দিছে। খাই দি দিয়া। অঁ, তোমাৰ মটনটো ক'ত পেলালা? খাই দি দিয়া। চান খাই দিয়া। এইফালে খাই কৈছে চোৱা বাই। হ'ব ব'লা। কি বান্দৰ আহিব, যাওঁগৈ ব'লা, ভিতৰত যাওঁ ব'লা। অ' ভাইটি, বাবা। অ' ভাইটি। এইফালে আমাৰ চান, এইফালে আমাৰ টিকলু ভাইটি, এইফালে আমাৰ ঘৰত মাতা নাম ৰন, হয় নাই? এনেকৈ তেজস। এয়া মায়ে মহুৰা বাতি আছিলে, সূতাৰ মানে আগটো বিচাৰি পোৱা নাই, ফুলত লাগিলে ক'ৰবাত। আৰু 3-4খনমান আছেগৈ। এইফালে আমাৰ চাইনি। আজি ইমান বান্দৰে আমনি কৰিছে। খুৰীহঁতৰ ভাত খাই থৈ গ'ল যে এবাৰ, আকৌ আহি আছে বান্দৰ। এয়া জ্বলা চানা খাবলৈ লৈছোঁ। আঁতৰিহঁতৰ দোকানৰ পৰা আনিছিলে বৌ। হেল্ল' এভৰিৱান, এতিয়া 6টা বাজিব হ'ল। এইফালে হিমাক্ষী বাইদেউ আহিলে আৰু খুৰীয়ে ভাত খাবলৈ মাতিছে। আৰু খুৰীক অকণমান কামত সহায় কৰি দিওঁগৈ। বহুত মানুহ আছে। আচলতে মানুহ মানে খুৰীৰ বাইকৰ ল'ৰা 2টা আছেহি, 2জনী বাইকৰ 2টা ল'ৰা আছেহি। তেনেকৈ বেলেগ আলহী নাই বাৰু। তথাপিও আলু চালু কিবাকিবি মানে চব্জি কাটি দিওঁগৈ। এতিয়া যাওঁ খুৰীহঁতৰ ঘৰলৈ। বুবুল হয় আপোনাৰ হয়। এইফালে হিমাক্ষী বাইদেউ আৰু আমাৰ টিকলু মাইনাটো হৈ গ'ল। আচান ভাইটি ক'ত? ভাইটি ক'ত? এয়া খুৰীয়ে ভাত পাতিছে চৌকাত। আৰু এইটো বতোৱাত প্ৰথমতে পাতিছিলে, এইটো সৰু যে সেইটো কাৰণে ডাঙৰটোত পাতি দিছে। খুৰীয়ে জুইত ভাত বনালে আৰু মই এয়া গেছত হাঁহৰ মাংস বনাব লৈছোঁ। একদম লোকেল হাঁহ দেই। ইফালে পানী কোমোৰা আলুৰ লগত বনাম। এতিয়া পিঁয়াজ দি দিছোঁ। এইফালে ৰচুন, আদা খুন্দি থৈছোঁ। হিমাক্ষী বাইদেউ বিদ্যুৎদাৰ লগত মেছেজ কৰি আছে। এইফালে আমাৰ চান আহি গ'ল। ইমান দুষ্ট হৈছে ল'ৰাটো। এয়া মাংস ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো দেখিছেনে? ওলোটা হৈ গ'ল। মাংস হোৱাৰ পাছত আমি হিমাক্ষী বাইদেউ মই ভাত খাই ল'লোঁ। এতিয়া আলহী 2জনে বুবুলে খাই আছে। আজিৰ ভিডিঅ'টো ইমানেই।